বিজেপিয়ে এটা কেম্পেইন লঞ্চ কৰিব 23 তাৰিখৰ পৰা ময়ো জুবিন আমিও জুবিন। चलो भाई देखो अब मैं क्या करता हूँ। ময়ো জুবিন আমিও জুবিন এই স্লোগানটো জুবিন গাৰ্গৰ হত্যাৰ প্ৰতি অপমান। रुको जरा सबर करो। তেওঁলোকে বৰ বেয়াকৈ পৰাজয় বৰণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি জানি এতিয়া হঠাৎ তেওঁলোকৰ জুবিন প্ৰেমত গদগদ হৈ পৰিছে। সঁচাকৈ বৰ জমনি লগৰ কথা। আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে ময়ো জুবিন আমিও জুবিন নামৰ এটা কেম্পেইন অপেন কৰিব। তাৰমানে জুবিন মৰাৰ আজি এমাহ হৈ গ'ল, এতিয়ালৈকে জুবিনৰ কোনো ন্যায় দিব পৰা নাই। এই শাসক দলে বিজেপি শাসক দলে এতিয়ালৈকে জুবিনৰ ন্যায় দিব পৰা নাই। তেখেতে আৰু কয় ময়ো জুবিন আমিও জুবিন। এই বিজেপি চৰকাৰে কোনোদিনে জুবিনৰ দৰে হ'ব নোৱাৰে আৰু নোৱাৰে, জীৱনতো নোৱাৰে। বিজেপি দলে কি কেম্পেইন কৰিব ময়ো জুবিন আমিও জুবিন শ্লোগানেৰে? জুবিনে কা বিৰোধিতা কৰিছিল? আপোনালোকে বিজেপি দলে কা বিৰোধিতা কৰিব পাৰিবনে? আপোনালোকৰ ৰাতি টোপনি নাহে কা বিৰোধিতা কৰিবলৈ গ'লে। জুবিন গাৰ্গে কৈছিল যে হিন্দু মুছলিমৰ ৰাজনীতি নকৰিবা, কিন্তু আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ বাহিৰলৈ গ'লেই কয় मैं तो खोल के हिंदू का राजनीति करता हूँ भाई, इसमें प्रॉब्लम क्या है? हम तो खोल के हिंदू का राजनीति करता हूँ भाई, उसमें क्या प्रॉब्लम है? ये फंस गया सीएम। मैं भी थोड़ा थोड़ा जानता है कि अपनी हिंदू मुस्लिम का राजनीति खोलकर करता है, কিন্তু আমাৰ জুবিন দাই আৰু কৈছিল যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই কাঞ্চনজংঘা। আপুনি ক'ব পাৰিবনে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই? কিন্তু আপুনি ক'ব নোৱাৰে, মই জানো আপুনি ক'ব নোৱাৰে। তথাপিতো আপুনি কয় যে ময়ো জুবিন আমিও জুবিন। এইটো মাত্ৰ কেৱল আপোনাৰ 26ৰ ইলেকশ্যনৰ প্ৰপগেণ্ডাহে। बस हवा निकल गई। আপোনাৰ ৰাজনীতি আৰু এইখন অসমত নচলে, কাৰণ আপুনি এটা পোষ্ট কৰি ক'লে যে ময়ো জুবিন আমিও জুবিন। তাৰপিছত ৰাইজৰ মানুহ গম পাই গ'ল যে আপুনি ৰাজনীতি কৰি আছে। তাৰপিছত আপুনি কি কৰিলে? পোষ্টটো এডিট কৰি ক'লে ময়ো জুবিন গাৰ্গৰ অনুৰাগী আমিও জুবিন গাৰ্গৰ অনুৰাগী। বিজেপিয়ে এটা কেম্পেইন লঞ্চ কৰিব 23 তাৰিখৰ পৰা ময়ো জুবিন আমিও জুবিন। বিজেপি ময়ো জুবিন আমিও জুবিন। এই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে জাষ্টিছ ফৰ জুবিন কাৰ্ড লিখি আছে, তাৰ লগত ময়ো জুবিন আমিও জুবিন, এইটো আমি এড কৰিম। থকা দলটোৱে বোলে আন্দোলন কৰে। কি আন্দোলন কৰিব আপুনি? আপোনালোকৰ আন্দোলনটোত জয় জুবিন দা বুলি শ্লোগান দিব নোৱাৰি। আপোনালোকৰ আন্দোলনটোত জুবিন দাৰ জয় হওক বুলি ক'ব নোৱাৰি। আপোনালোকৰ আন্দোলনটোত হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সেইটো লিখিব নোৱাৰি। আপোনালোকৰ আন্দোলনটোত আপোনাৰ শ্যামকানু মহন্ত মুৰ্দাবাদ বুলি ক'লে গুলিয়াইহে দিয়ে আপোনালোকে। আজি এই বিজেপিৰ আপোনাৰ ৰাজ্যিক সভাপতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেওঁলোকে যে আপোনাৰ ময়ো জুবিন আমিও জুবিন বুলি যে ক'বলৈ আহিছে, সঁচাকৈ কৈছোঁ জুবিন দা জীয়াই থকালৈ এইখিনি পাগল হ'ল বুলি ক'লে। সঁচা সঁচিকৈ জুবিন দাৰ আদৰ্শ যদি বিজেপিয়ে প্ৰমোট কৰিব খুজিছে, প্ৰচাৰ কৰিব খুজিছে, তেতিয়াহ'লে প্ৰথমতে ক'ব লাগিব জুবিন দাই যি কথা কৈ গৈছে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, সেই কথাটো বিজেপিয়ে ক'ব পাৰিবনে নাই? জুবিন দাই নিজকে ছ'চিয়েলিষ্ট লেফটিষ্ট বুলি কৈছিল। এই হিমন্ত বিশ্ব শৰ্মা দিলীপ শইকীয়াই ক'ব পাৰিবনে ছ'চিয়েলিষ্ট লেফটিষ্ট বুলি? জুবিন দাই কা বিৰোধিতা কৰিছে? আপোনালোকে হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়া, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকাই কা বিৰোধিতা কৰিম বুলি ক'ব পাৰিবনে? আপোনালোকে কি আদৰ্শ প্ৰচাৰ কৰিব? জুবিন দাই হিন্দু মুছলমানৰ ৰাজনীতি নচলিব বুলি কৈছে। আপোনালোকে পাৰিব হিন্দু মুছলমানৰ ৰাজনীতি নকৰোঁ বুলি ক'ব? আপোনালোকৰ ৰাতি টোপনি নাহিব। আজি এই শাসক দলটো ইমান ভীতিগ্ৰস্ত হৈছে, ইমান শংকিত হৈছে, ইমান বিব্ৰত হৈছে যে এতিয়া জুবিন অনুৰাগীৰ ভিৰৰ মাজত নিজকে একাত্ম কৰি কোনোমতে তেওঁলোকে 26ৰ নিৰ্বাচনী দেওনা পাৰ হ'ব বিচাৰিছে। Are you comedy me?